opposite because I could feel since I heard the very beginning of the speech from the ex-president of Moran Students Union showing or expressing the dissatisfaction. I've come here all the way from Karbi Anglong. আগফালে এই ঘৰটোৰ মালিক এই ঘৰটো মোৰ তাৰ বংশটো এইটো আমাৰ বংশৰ গেলা খাটোৱাল বংশটো আমাৰ মই এই বংশটোৰে এটা সন্তান গতিকে মোৰ ভাল লাগিছে এই অনুষ্ঠানটোত আমাৰ বংশটোৰ পৰাও যে এটা ঘৰ বনাবলৈ পাইছোঁ আমাকো যে ঘৰ বনাবলৈ সুবিধা দিলে তাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে আৰু কিবা সুধিবা মই এটা কথা ক'ম এই অনুষ্ঠানটোৰ পতাৰ কাৰণে মৰাণ জাতিটোৰ একত্ৰিত হোৱাৰ এটা ব্যৱস্থা হৈছে বিভিন্ন ঠাইত মৰাণসকল যিহেতু বসবাস কৰি আছোঁ আমি আৰু গোটেইবোৰ আজি লগ খাইছোঁ লগ হোৱাৰ লগে লগে সমন্বয় এনাজৰীডাল আৰু কটকটীয়া হৈছে গতিকে আমি অধিৱেশন এখন পাতিছোঁ বা ইয়াত মহোৎসৱখন হৈছে এই মহোৎসৱত যিহেতু বহু মানুহ লগ হৈছে আৰু একত্ৰিত হ'বৰ কাৰণে সকলোকে সুবিধা দিছে অনাগত দিনত জাতিটোৰ একত্ৰিতভাৱে থাকিলে কোনো বিদেশী শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে যেনে এটা পৰিয়ালৰ মাক দেউতাকৰ পৰা নিজৰ সন্তান একেলগে থাকিব লাগে সমিল মিলে থাকিও নিজৰ সংসাৰখন বা নিজৰ পৰিয়ালটো আগুৱাই নিব লাগে ঠিক তেনেধৰণে মৰাণ জাতিটোৰ একত্ৰিত হৈ থাকিলে কোনো বিদেশী শত্ৰুৱে আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু দুৰ্বল বুলি ভাবিব নোৱাৰে গতিকে আমি আৰু এটা কথা ভাবিম মৰাণসকলৰ লগতে বৰ অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠী যদি একত্ৰিত হৈ থাকোঁ অসমীয়া হিচাপে তেতিয়াহ'লে এই অসমীয়াৰ মূল মেৰুদণ্ডডালক কোনো টচ নচ কৰিব নোৱাৰে গতিকে মই আহ্বান জনাম অনাগত দিনত কেৱল মৰাণ বুলি নহয় অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠী একত্ৰিত হৈ যদি আমি এনেকুৱা ধৰণে কাম কৰিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব লাগিলে বহল এখন পথাৰ লওঁ আমি বহল পৰিৱেশ এটা লওঁ তাতে বোলে আহোম থাকিলে মৰাণ থাকিলে মটক থাকিলে চুতীয়া থাকিলে কোচ থাকিলে এনেকৈ ৰাভা দেউৰী মিচিং হাজং বড়ো এনেকৈ যদি গোটেই জাতি জনগোষ্ঠী মই নাম লৈ শেষ কৰিব নোৱাৰোঁ সকলোৱে যদি একেলগে থাকি যদি এনেকুৱাকৈ পাতোঁ তেতিয়াহ'লে আমাৰ এই শক্তিক বহিৰা শক্তিয়ে কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে আৰু দুৰ্বল বুলি ভাবিব নোৱাৰে গতিকে মই অনাগত দিনত এই আৰু পদক্ষেপ ল'বৰ কাৰণে সকলোকে মই আহ্বান জনালোঁ মোৰ ফালৰ হয় এইটো হ'ল আমাৰ ডাইনিগয়া বংশৰ অৰ্থাৎ আমাৰ মৰাণ জনগোষ্ঠী খণ্ড অংশ ভাগ বহুত আছে খেল বংশ প্ৰায় 170টামান খেল বংশ তাৰ ভিতৰতে ডাইনিগয়া বংশ এটা অন্যতম খেল বংশ আমাৰ ডাইনিগয়া অতীজত ৰজাসকলে আমাৰ ডাইনিগয়াৰ উপযুক্ত ব্যক্তিক পদবী দায়িত্ব দিছিল সেই দায়িত্ব মৰ্মে আমাৰ কিছু লোকক দান দিছিল সেইকাৰণে আজিও সেই ডাইনিগয়া হিচাপে পৰিচিত প্ৰকাশ পাই আছে তাৰে আমি অংশদাৰ আৰু আমাৰ ডাইনিগয়া বংশৰ এইটো এটা অতীজৰ পৰম্পৰা আহি ঘৰ আৰু আমাৰ ঘৰ মৰাণৰ বেৰবিলাক পথালি ভাগেৰে দিয়া হয় এইটো কাৰণেই দিয়া হয় অতীজত হাবি জংঘল আৰু হাবি জংঘলত বাঘ ভালুকৰ অৰণ্য বহুত থাকে তো গতিকে এইটো বাঘেৰে মানে আঁচুৰি কিনে বেৰটো গুচাব নোৱাৰে ছাইড কৰিব নোৱাৰে পথালি বেৰ আৰু থিয়কৈ যিটো বেৰ দিয়া হয় তাক বাঘেৰে নখ ডাঙৰ দীঘল গতিকে সি খুলি গুচাই দিব পাৰে তো মানুহক আঘাতপ্ৰাপ্তও কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ বেৰ গাঁঠিলে বাঘে আঁচুৰি খুলিব নোৱাৰে সেই সূত্ৰে আগৰ নীতিমতে আমাৰ এনেকুৱা পথালি আজিও দি থাকে আৰু আমাৰ অতীজৰ আমাৰ কিছুমান মানে আমাৰ সম্পদ আছে যেনেকৈ এইখন ডিঙৰা বুলি কয় ডিঙৰাই আমাৰ যেতিয়া বৰষুণ বানপানী হ'ব তেতিয়া আমাৰ উপযুক্ত অনুসৰি জেগাত পাতি মাছ ধৰি খোৱা হয় আৰু এইটো এটা পদ্ধতি ইয়াৰ নামটো হ'ল চেপাৰ যোগেদি মাছ ধৰি আমাৰ কিছুমান খোৱা হয় বিক্ৰী কৰে কিছুমান খায় আৰু এইটো আমাৰ অতীজত আমাৰ কেটলিক ডেক্সি নাছিলে তো গতিকে আমাৰ বাঁহৰ পৰাই প্ৰস্তুত কৰা কাকৰ বাঁহৰ চুঙাত চাহ আৰু গৰম পানী বনাই খোৱা হয় আৰু এইবিলাক মানে আমাৰ অতীজৰ পৰম্পৰা আহি মাছ ধৰা পদ্ধতি আমাৰ এইটো জাকৈ বুলি কয় আৰু জাকৈয়ে মাছ ধৰি মাছখিনি আমাৰ মানে বেগত থোৱা নহয় এনেকৈ থৰা বনোৱা হয় থৰাৰ নামটো হ'ল খালৈ আৰু আমাৰ অতীজত আমাৰ ককা দেউতাসকলে আজু ককাসকলে
কৰিবলৈ গ'লে ঘৰখনৰ যিজন কীৰ্তনীয়া পাকনীয়া পুৰোহিত ভকত তেওঁসকলে এইখন মানে ব্যৱহাৰ কৰে ধৰা বুলি কয়। আৰু এইখন মানে আমাৰ নদীৰ কাষত ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰস্তুত হোৱা মাদৈ বুলি কয়, এই কি নাম বুলি পাতিৰ দৈ বুলি কয়, পাতিৰ দৈৰ পৰা প্ৰস্তুত কৰা ধৰা। আৰু তেনেকৈ আমাৰ কিছুমান ভিতৰত আছে। আৰু এইবিলাক হ'ল আমাৰ বংশৰ যিবিলাক মানে বংশালীৰ লগত আমাৰ জড়িত আছিল, তেওঁলোক এতিয়া আজি নাই, মৃত্যু শ্বহীদ হৈ গ'ল। তেওঁলোকৰ মহান আদৰ্শ লৈ আজি আমি এই পৰ্যায়ত পাবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁলোকৰ ওপৰত আমি এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী কৰা হ'ল। তো গতিকে আমাৰ এই বেনাৰখন আজিও প্ৰস্তুত হৈ আছে। আৰু কিছুমান আমাৰ ভিতৰলৈ আহক। আমাৰ এইটো আমাৰ মৰাণৰ এইটো জুইশাল জুই ফুৱা ঘৰ বুলি কয়। আৰু আমাৰ পৰম্পৰা ককা দেউতা আজো ককাসকল আমাৰ মানে এনেকুৱা চাং বনোৱা হয়। আমাৰ 3 খলপীয়া চাং থাকে, 2 খলপীয়া। এই চাঙত আমাক খৰি শুকোৱা হয়। ওপৰত আমাৰ সময়ত মাছো শুকোৱা হয়। তোমাৰ মানে এইটো কি কয় এনেকৈ বাঁহ খৰিবিলাক ৰখা হয়। তাৰ ওপৰত মানে আমাৰ চতি মাউলিৰ পৰা এইটো এখন মানে চাং দিয়া হয়। এই চাংখন আমাৰ বিভিন্ন ধৰণৰ আপুৰুগীয়া সম্পদ যেনেকৈ নাঙল যুঁৱলি, চেপা, ডিঙৰা, খালৈ, জাকৈ ইত্যাদি শুকুৱাই থোৱা হয়। যিহেতু আমি সকলো সময়তে ব্যৱহাৰ নকৰোঁ, প্ৰয়োজন সাপেক্ষে আমি ব্যৱহাৰ কৰোঁ, যাতে ভেঁকুৰ বেয়া হৈ নাযায়, সেইকাৰণে আমি ওপৰত ৰখা হয়। তাৰপৰা এইফালে আহক। এইটো আমাৰ আগত এনেকৈ আমাৰ শোৱা ৰুম। এইটো মানে আমাৰ আগতেতো বিশেষকৈ বাঁহ কাঠৰ পৰা প্ৰস্তুত আমাৰ বাঁহৰে ব্যৱহাৰ আছিল। আৰু আমাৰ এখন বাঁহৰ বিচনা শোৱা। আগৰ দিনত আমাৰ আজো ককাসকলে বাঁহৰ খুঁটা, বাঁহৰ পৰাই প্ৰস্তুত বা তৈয়াৰী কৰা বিচনা এনেকৈ শোৱা হয়। তাৰপিছত আহক এইফালে আমাৰ এইটো আমাৰ দীঘলীপুতি বুলি কয়। আৰু এইখন মানে আমাৰ দৰ্জাখন আগৰ দিনত আমি ৰছী বা শিকলি আমি বন্ধ নকৰোঁ। সাধাৰণতে এইবিলাক দুৱাৰ নঙলা বুলি কয়। এই দুৱাৰ নঙলাৰ পৰা আমাৰ বন্ধ কৰা হয়। তাৰপিছত এইফালে আহক। এইটো আমাৰ ৰান্ধনি ঘৰ বুলি কয়, অৰ্থাৎ পাকঘৰ। এইটো আমাৰ চাহপানী চুঙা বুলি কয়। চাহপানী চুঙাত আমাৰ এনেকুৱা উধান থাকে। আৰু চাহপানী চুঙাত আমাৰ খৰি থোৱা হয়। খৰি শুকুৱাই থোৱা মাছ মানে শুকতি বুলি কয়, মাছৰ পৰা প্ৰস্তুত কৰা শুকুৱাই সেইটো শুকতি বুলি কয়, তেনেকৈ থোৱা হয়। আৰু এইটো আমাৰ ৰান্ধনি ঘৰ অৰ্থাৎ পাকঘৰ, ভাতৰ চৌ বুলি কয়। ভাতৰ চৌত আমাৰ এনেকৈ মাটিৰ পৰা প্ৰস্তুত বা তৈয়াৰী কৰা উধানৰ যোগেদি আমাৰ কেৰাহীত এনেকৈ ভাত বনোৱা হয়। আৰু এই সাধাৰণতে আমাৰ ভাতৰ চৌ বুলি ক'লে ইয়াত আমাৰ খৰি চাং নাথাকে আৰু শুকোৱা নহয়। ভাতৰ চৌ যদি খৰি অন্য ঠাইলৈ নিয়া হয় তেতিয়াহ'লে এইটো চোৱা বুলি কয় আগৰ আমাৰ আজো ককাসকলে। গতিকে সেই সূত্ৰে আমাৰ ভাতৰ চৌত খৰি নাৰাখে, চাহপানী চুঙাতহে ৰাখে। বহুত ধুনীয়া লাগিছে। ইয়াত ইমান আমি দেখিবলৈ পাইছোঁ। বহুত মানে সুন্দৰ লাগিছে পৰিৱেশটো। আমাৰ জানিবলৈ আজি অসমৰ উত্তৰ পূৰ্বাঞ্চল তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টি মাকুম বালিজান স্থিতিত আমাৰ 6টা সংগঠনৰ যৌথ উদ্যোগৰ সৌজন্যত 4দিনীয়া বনাঢ্য কাৰ্যসূচীয়ে মহৎ চিন্তা কৰি যি কাৰ্যসূচী প্ৰস্তুত কৰিলে, আমাক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাক এটা প্ৰত্যেক খেল বংশৰ এটা আৰ্হি ঘৰ নিৰ্মাণ কৰিবলৈ আমাক আদৰণি জনাই আমি বহুত কষ্ট ত্যাগৰ মাজত খুব কম দিনৰ ভিতৰতে এনেকুৱাকৈ বনাবলৈ সক্ষম হ'লোঁ। আমি ভাবিছিলোঁ, আমি চেষ্টা কৰিছিলোঁ যিহেতু ইয়াৰ পৰা আমি আৰু উন্নতমান পৰ্যায়ত মানে ভালকৈ বনাবলৈ, কিন্তু আমি সক্ষম নহ'লোঁ। তথাপিও ইউটিউবৰ কষ্টৰ মাজত ইমানখিনি প্ৰস্তুত কৰিবলৈ সক্ষম হ'লোঁ। পৰৱৰ্তী আহিবলগীয়া দিনত আমাৰ যদি আকৌ মৰাণ মহোৎসৱ হেৰিটেজ ভিলেজ যদি হেৰি কৰা হয় তেতিয়াহ'লে আমি আৰু উন্নত মানদণ্ড হিচাপে আমি প্ৰস্তুত কৰিম বা তৈয়াৰী কৰিম বুলি আমি এটা চেষ্টা অব্যাহত ৰাখিছোঁ। হয়, আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে। ধন্যবাদ। তোমাক আজি লগ পাই তোমালোকৰ চেনেলৰ যোগেদি দুআষাৰ ক'বলৈ পাই ভাল লাগিল। পৰৱৰ্তী আহিবলগীয়া দিনত যেন আকৌ লগ পাম তাৰ কামনা কৰি ধন্যবাদ।